হাওড়াঘাটত 58 সংখ্যক ৰাভা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন। হাওড়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু হাওড়াঘাট শিল্পী সমাজ তথা হাওড়াঘাট সংগীত মহাবিদ্যালয়ৰ সহযোগত শনিবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক দিৱসটি অতি উলহ মালহেৰে উদযাপন কৰা হৈছে। 1988 চনতে স্থাপন হোৱা হাওড়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ আহ্বান মৰ্মে কাৰ্বি আংলং জিলাৰ হাওড়াঘাট গাঁৱত অঞ্চলটোৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি তথা ৰাইজৰ উপস্থিতিৰ লগতে উদযাপন সমিতিৰ সম্পাদক ৰূপামণি শইকীয়া লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মঞ্জু বৰা, হাওড়াঘাট শিল্পী সমাজৰ সভাপতি প্ৰদীপ কুমাৰ বৰা আৰু সংগীত মহাবিদ্যালয়ৰ উপদেষ্টা মোহিত হাজৰিকাৰ সক্ৰিয় সহযোগিতাত সমগ্ৰ অঞ্চলটোৰ সফল কৰি তোলে। কাৰ্যসূচী অনুযায়ী বিয়লি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। এই পবিত্ৰ কাৰ্যসূচীত হাওড়াঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ শ্যাম, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশী, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামনাথ বৰা, উদযাপন সমিতিৰ সভাপতি প্ৰতাপ সন্দিকৈ, হাওড়াঘাট লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী কল্পনা বৰা, বয়োজ্যেষ্ঠ লেখিকা অন্নেশ্বৰী বৰা, মধুলক্ষ্মী বৰুৱাই সামূহিকভাৱে বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানতে উপস্থিত থকা সকলো জ্যেষ্ঠ আৰু বিশেষ ব্যক্তিসকলকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছত অনুষ্ঠিত হোৱা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত বেংক বিষয়া মুলান চন্দ্ৰ লস্কৰে। লেখিকা সমাৰোহ সমিতিৰ পুৰণি বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু মূল সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভও ঘটে। অনুষ্ঠানত কবিতা আবৃত্তি, গীত, নৃত্য আদি প্ৰদৰ্শন কৰি প্ৰতিগৰাকী মানপত্ৰ অনুষ্ঠানত কবিতা আবৃত্তি, গীত, নৃত্য আদি প্ৰদৰ্শন কৰা প্ৰতিগৰাকীকে মানপত্ৰও প্ৰদান কৰা হয়। সন্ধিয়া এক বিশেষ আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত জাতীয় সংগীতৰে এই দিনজোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। লেখিকা সমাৰোহ সমিতি উদ্যোগত হাওড়াঘাট শিল্পী সমাজ আৰু হাওড়াঘাট সংগীত মহাবিদ্যালয়ৰ সহযোগত আমাৰ হাওড়াঘাটৰ যমুনা পাৰত হাওড়াঘাট গাঁৱত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক দিৱসটি আজি উদযাপন কৰোঁ। আজি এই দিনটোত উলহ মালহেৰে অনুষ্ঠানটি পালন কৰা হয়। ৰাতিপুৱা ইয়াত আজি আমি ৰাতিপুৱাৰ পৰা ইয়াত চাফাৰী অভিযান আৰু মহিলাসকলৰ সহযোগত গোটেইখিনি আমি অনুষ্ঠানৰ আৰম্ভণি কৰোঁ আৰু আবেলি 2:30 বজাৰ পৰা এই অনুষ্ঠান আমাৰ আৰম্ভ হয়। প্ৰথম অনুষ্ঠান আছিলে আমাৰ বন্তি প্ৰজ্বলন অনুষ্ঠান। এই বন্তি প্ৰজ্বলন অনুষ্ঠানত আমাৰ বন্তি প্ৰজ্বলন কৰে আমাৰ আয়োজক সমিতিৰ সভাপতি মাননীয় প্ৰতাপ সন্দিকৈদেৱে আৰু ইয়াৰ লগতে ইয়াত সংগীত মহাবিদ্যালয়ৰ সভাপতি আৰু সংগীত মহাবিদ্যালয়ৰ মুখ্য পৰিচালক মোহিত হাজৰিকা, হাওড়াঘাট শিল্পী সমাজৰ সভাপতি মাননীয় প্ৰদীপ কুমাৰ বৰাদেৱ, তাৰপিছত আমাৰ লেখিকা সমাৰোহ সমিতিৰ পুৰণি সদস্যসকল আৰু হাওড়াঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত অধীক্ষক মহোদয় চানথুন শ্যামদেৱে আজি বন্তি প্ৰজ্বলন কৰে। তাৰ লগতে আমাৰ হাওড়াঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়া ভৱেশ ৰাজবংশীদেৱ আৰু কাৰ্বি আংলং জিলাৰ প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ভৱেশ ৰাজবংশীদেৱেও আজি বন্তি প্ৰজ্বলন কৰে। ইয়াৰ লগতে থাকে ৰামনাথ বৰা আৰু সহযোগীসকল, তেখেতসকলৰ সহযোগত আজি আমাৰ বন্তি প্ৰজ্বলন আৰম্ভ হয়। তাৰপিছতে আমাৰ এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান থাকে পুৰণি লেখিকাসকলৰ, সেইসকলক আজি সম্বৰ্ধনা জনোৱা হয় আৰু বয়োজ্যেষ্ঠ লোকসকলকো সম্বৰ্ধনা জনোৱা হয়। তাৰপিছত এটি সমবেত সংগীতেৰে আজি অনুষ্ঠানটি আৰম্ভ হয়। প্ৰায় অৰ্ধ শতাধিক আজি অনুষ্ঠান ইয়াত আছিলে, নৃত্য, গীত, কবিতা আবৃত্তি আৰু সকলোৱে বহুত উৎসাহ উদ্দীপনাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ হাওড়াঘাটৰ নৱপ্ৰজন্মই এই অনুষ্ঠানত আকৌ ওলাই আহিব, কাৰণ বৰ্তমান সময়ত মোবাইল আৰু টিভিয়ে ল'ৰা ছোৱালীক গ্ৰাস কৰি পেলাইছে। সেই সময়তো আজি এই নৱপ্ৰজন্মৰ যি আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি ওলাই আহি যি মঞ্চত তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিলে তাৰ কাৰণে সঁচাকৈ আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ আমাৰ এই জাতীয় যিসকল পুৰোধা ব্যক্তি তেখেতসকলৰ জন্ম মৃত্যুৰ যি দিৱস আছে আমি এই দিৱসসমূহ আমি স্মৰণ কৰা উচিত আৰু এইসমূহৰ তাৎপৰ্য আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজোৱা উচিত, যাতে তেওঁলোকে ভৱিষ্যতলৈ তেওঁলোকৰ বিষয়ে জানে
আৰু তেওঁলোকে কি মহান কাৰ্য কৰি থৈ গৈছে সেই কৰ্মসমূহ তেওঁলোকে বুজি পায় আৰু সেইকাৰণেই আজি এই অনুষ্ঠানটি পতা হ'ল আৰু ভাবিছোঁ এই অনুষ্ঠানটি সফল হৈছে আশা ৰাখিছোঁ ভৱিষ্যতলৈও আকৌ এনেকুৱা অনুষ্ঠান আমি পাতি যাম ধন্যবাদ